সাহিত্যৰ মাজেৰে সমন্বয়, এক বহল দৃষ্টিভংগী আৰু আমাৰ অসমখন খুব বৈচিত্ৰ্যপূৰ্ণ এখন ৰাজ্য, বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰে আৰু যেতিয়া সাহিত্যত এই বৈচিত্ৰ্য একত্ৰিত হয় খুব এক ভাল লগা কথা। আজি একেখন মঞ্চতে বিভিন্ন জনগোষ্ঠীয় সাহিত্যিকসকলে কবিসকলে নিজৰ নিজৰ কবিতা পাঠ কৰিছে। যদিও আমি সকলোৰে ভাষাবিলাক সকলোৱে বুজি পোৱা নাই, তথাপিও সকলো একেখন মঞ্চত বহিছোঁ, এইটো এটা খুব ইতিবাচক কথা আৰু বৰ অসমৰ ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰতি মই ভাবোঁ এই মঞ্চখনে এক নতুন বাৰ্তা আগবঢ়াই দিব। পাঠ কৰিম। মই এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়তে PhD কৰি আছোঁ। এনেই মই লখিমপুৰৰ হয়। সাহিত্য সভা বা কোচ-ৰাজপুত সাহিত্য সভা এনেকৈ মিলি আজি যিটো কাব্য কাকলি অনুষ্ঠান পাতিছে, ইয়াতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BTC চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা অনুষ্ঠান আমাক সুযোগ দিয়াৰ বাবে। যিহেতু আমি লেখা মেলা কৰোঁ বা আজি কবিতা অনুষ্ঠানৰ পাঠ কৰিব মাতিছে, খুব ভাল লাগিছে, আনন্দিত হৈছোঁ। বিভিন্ন জনগোষ্ঠীৰ মানুহো লগ পাইছোঁ, আমিও শুনিছোঁ, তেখেতসকলেও আমাৰ কবিতা শুনিছে। ইয়াৰ মাজতে আমাৰ সমন্বয় গঢ়ি উঠিছে। গতিকে এনেকৈ শান্তি সম্প্ৰীতি বজাই থাকক সকলোতে, তাকে আহ্বান কৰিছোঁ। এইখিনি মই ক'ব লগা। ধন্যবাদ।